নমস্কাৰ অসমবাসীৰাজ আজি বহু দিন ধৰি আপোনালোকৰ মাজলৈ মই আহিব পৰা নাছিলোঁ কাৰণ মোৰ বহুতো অসুবিধাৰ সৃষ্টি হৈ আছিল সেয়েহে আজি অকণমান হ'লেও সময় উলিয়াই আপোনালোকৰ মাজলৈ মই পুনৰ উভতি আহিছোঁ আৰু উভতি অহাৰ লগে লগে আপোনালোকলৈ কেইটামান ভাল খবৰো লৈ আহিছোঁ গতিকে পলম নকৰি বলক খবৰকেইটা আপোনালোকক জনাই দিওঁ আপোনালোকেতো জানেই পাকিস্তানৰ সকলো পানী আমাৰ ভাৰতে বন্ধ কৰি ৰাখিছে গতিকে পাকিস্তানৰ সকলো পানী বন্ধ কৰা খবৰ পাই আমাৰ ভাৰতৰ এই তিনিগৰাকী মহিলাই চাব পাৰে কেনেকৈ কি ধুনীয়া মানে লোকক দেখুৱাই খানা খাই আছে এই ভিডিঅ'টো আপোনালোকক দেখুৱাই মই বুজাব বিচাৰিছোঁ যে আপোনালোকে যিকোনো খানা খাওক বা যিকোনো খাদ্য খাই পিনে ভিডিঅ' বনাওক আৰু পাকিস্তানক দেখুৱাবলৈ চেষ্টা কৰক আৰু দ্বিতীয়টো খবৰৰ পিনে আগবাঢ়িছোঁ এজন ব্যক্তিয়ে শুই উঠি দেখিলে যে তেওঁৰ কাজজনী ৰাস্তাৰে অকলে অকলে কলেজলৈ গৈ আছে ব্যক্তিগৰাকীৰ কাজজনীয়ে কেনেকৈ গৈছে কি ৰাস্তাৰে গৈছে জংঘলেৰে গৈছে নে পাক্কা ৰাস্তাৰে গৈছে সেইবিলাক সকলোসমূহ চাবৰ বাবে দূৰবীক্ষণ লৈ তেওঁ বহুত বিল্ডিঙৰ ছাতৰ ওপৰত গৈ চাই এনেকৈ সদায় কৰি থাকোঁতে তেওঁৰ কাজজনী যিয়ে ফলত পৰিৱৰ্তন গতিকে এই খবৰটো কৈ মই আপোনালোকক এইটোৱে বুজাব বিচাৰিছোঁ মানে আপোনালোকে যদি ক্লাছক যিয়ে বনাবৰ বাবে চেষ্টা কৰি আছে তেনেহ'লে এই ট্ৰিকটো ব্যৱহাৰ কৰক তো দোস্তিহাত আজিলৈ এইখিনিয়ে আৰু যদি আপোনালোকে মোৰ অমুক ঘণ্টাসমূহ নিউজটো চাই ভাল পাইছে তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো সেই তলতে আছে লাইক কৰা অপশ্যনটো এইটো দবাই দিব গতিকে আৰু অতি শীঘ্ৰেই লগ পাম আৰু নতুন খবৰ লৈ আহি আছোঁ আপোনালোকৰ মাজলৈ গতিকে আজিলৈ এৰিছোঁ নমস্কাৰ বাই বাই জয় অসম হা